চেনেহৰ মুগাৰে মহুৰা ঐ তাতোচ কৈছে নেহৰ মাকো ঐ তাতোচ কৈছে নেহৰ বহাগৰ বিহুতি ঐ নে নাচি কেনে কৈ থাকো। হে বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল মৃদুলছ ব্লগ। সকলোকে মোৰ ইউটিউব চেনেল মৃদুলছ ব্লগৰ পৰা অসমৰ বাপতি সাহোন ৰঙালী বিহুটিৰ অলেখ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। ৰাজ্যৰ সৰ্বদিশত এতিয়া ঢোল পেঁপা গগনাৰ শব্দই ৰজন জনাই আছে আৰু সকলোৱে ব্যস্ত হৈ পৰিছে হেঁপাহৰ ৰঙালী বিহুটোক আদৰৰ বাবে। সৰু সৰু শিশুৰ পৰা ৰাংধাৰী নাচলৈকে সকলোৱে ব্যস্ত হৈ আছে নাচৰ কৰ্মশালা বা আখৰাসমূহত। আজি মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ এখন জাতীয় বিদ্যালয়ত। এইখন হৈছে মানৱ শক্তি জাতীয় বিদ্যালয়। এই জাতীয় বিদ্যালয়ত বিহুৰ কৰ্মশালা চলি আছে। মানে সৰু সৰু শিশুৰ পৰা ডাঙৰলৈকে সকলোৱে মানে নাচত ব্যস্ত হৈ আছে। তো আহকচোন ভিডিঅ'টো শেষলৈ চাওক আৰু কেনেকুৱানো চলি আছে ভিতৰত আপোনালোকক সকলো দেখুৱাৰ কাৰণে মই প্ৰয়াস কৰিম। তো বলক আমি ভিতৰলৈ বিহু চোৱাৰ কাৰণে যাওঁ। আপোনালোকে দেখিবলৈ পাইছে এইসকল নাচনী নাওমান নাচনীৰ পৰা একদম ডাঙৰ ডাঙৰ নাচনী কৰি আছে। আমি অলপ সুধো, কি নাম ভণ্টি তোমাৰ? ক'ত ঘৰ? কেনেকুৱা লাগিছে আজি মানে শেষ ন? কি কি শিকিলা? বিহু শিকিলা? হয়, বিহু যিহেতু শিকিবলৈ আহিছে, বিহু শিকিব আৰু বেলেগ কি শিকিব ন? কি নাম ভণ্টি তোমাৰ? ক'ত ঘৰ? এই এক্টিং কৰি আছো চিন্তা কেনেকুৱা লাগিছে? মস্তি লাগিছে না? একদম মস্তি লাগিছে। তোমাৰ এই টিকুট সেইকাৰণে ময়ো টিকুট হৈ গৈছোঁ। ভাল লাগিছে নে? মস্ত লাগিছে ন? ছাৰে কিবা কৈ আছে, ছাৰৰ কথাখিনি শুনা ন তোমালোকে?
বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ, মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। কেনেকুৱা লাগিছে বিহুৰ কৰ্মশালাত? ভাল লাগিছে। গাঁৱলীয়া পৰিৱেশত এনেকুৱা ধৰণৰ পৰিৱেশ সঁচাকৈ খুবেই প্ৰয়োজনীয় এনেকুৱা অনুষ্ঠান। বিশেষকৈ আমাৰ ছোৱালী আছে, ছোৱালীজনীও ইয়াত অংশগ্ৰহণ কৰিছে, যথেষ্টখিনি শিকিব পাৰিছে। আৰু আশা কৰোঁ এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিখন গাঁৱতে হওক, প্ৰতিখন চহৰতে হওক, আমাৰ অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহু সকলোৱে ভালদৰে পালন কৰক, উলহ মালহে উদযাপন কৰক, মানে উপভোগ কৰক। আৰু দাদাও তাতে ভাল ইউটিউব বনাই, কওকহে কি নাম আছিল ইউটিউব? মোৰ এইটোতো মোৰ নামতে আছে, পবিত্ৰ মজুমদাৰ বুলি আছে। পবিত্ৰ মজুমদাৰ বুলি আছে, পবিত্ৰ মজুমদাৰ বুলি চাৰ্চ কৰিলে পাই যাব। ব্লগ বনাই, ব্লগ বনোৱা যায়। আৰু চাবচোন, চাৰ্চ কৰি চাব এবাৰ, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, ভাল লাগিব। তাৰ লগতে ভিডিঅ'বিলাক চাই কমেণ্ট কৰিব, কেনেকুৱা পালে কি পালে জনাব। নিশ্চয় ৰিপ্লাই দিবলৈ নিশ্চয় চেষ্টা কৰিম। সেইবুলি মোৰটো কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, মোৰটো কৰি দিব।